জোৱানিশা কামৰূপ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ড্ৰাগছৰ বিৰুদ্ধে এটা অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীসহ AS01BN 2633 নম্বৰৰ বলেৰো বাহনৰ ভিতৰত 40টা পেকেটৰ ভিতৰত 644 গ্ৰাম হিৰোইন জব্দ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 3.5 কোটি টকা হ'ব বুলি জনায় আৰক্ষীয়ে। উল্লেখযোগ্য কথা যে জব্দ কৰা বাহনখনৰ অধিবক্তাৰ গাড়ী বুলি লিখা আছিল। দুজনৰ ভিতৰত এজনৰ নাম হ'ল বিদ্যুৎ দেৱ। আৰক্ষীয়ে জানিব দিয়া মতে অভিযান চলোৱাৰ সময়ত বিদ্যুৎ দেৱ নামৰ সৰবৰাহকাৰীজনে গাড়ীৰ পৰা ড্ৰাগছ ভৰ্তি এটা পেকেট দলিয়াই দিছিল। পিছত তেওঁক লৈ আৰক্ষীয়ে সেই পেকেটটো বিচাৰিব যাওঁতে এজন আৰক্ষী কনিষ্টবলৰ অস্ত্ৰ কাঢ়ি পলাব বিচাৰিছিল। তেতিয়া আৰক্ষীয়ে তেওঁক বাধা দিয়াৰ বাবে গুলী চলাবলগীয়া হৈছিল। গুলীৰ ফলত তেওঁ আঁঠুত আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰি থোৱা হৈছে। এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি মিজোৰামৰ পৰা কাছাৰ জিলা হৈ গুৱাহাটীত সোমাইছিল বুলি জানিব পৰা গৈছে। কামৰূপ আৰক্ষীয়ে কণ্টিনিউৱাছলি ড্ৰাগছৰ এগেইনষ্টত অভিযান চলাই আছে। আজি 5-6 দিন আগতে এটা ডাঙৰ ড্ৰাগছৰ অভিযান চলাই আমি সফল হৈছিলোঁ। আৰু যোৱা ৰাতি আমি যিটো ড্ৰাগছৰ অভিযান চলালোঁ তাত আমাৰ 40 পেকেটছ হিৰোইন জব্দ হৈছে। আৰু এই খবৰটো আমি 1 মাহৰ পৰা ডেভেলপ কৰি আহিছিলোঁ। আৰু এই ক্ষেত্ৰত গোটেই আপোনালোকে যদি চাই আন্তৰ্জাতিক বজাৰ মূল্য 646 গ্ৰাম হিৰোইনৰ প্ৰায় 3.5 কোটি টকা হ'ব। ড্ৰাগছ পেডলাৰ আমি দুজন ধৰিছোঁ আৰু তাৰে এজন মেইন যিজন বিদ্যুৎ দেৱ এলাইছ বিপ্লৱ বহুতকেইটা কেছত তেওঁ জড়িত। আৰু তেওঁলোকে এনেকুৱা ইম্প্ৰোভাইজ কৰি আনিছিলে যে যদি আপোনালোকৰ সঠিক খবৰ নহয় তেতিয়াহ'লে নোৱাৰিব। আপোনালোকে গাড়ীখন চালে গম পাব যিখন বলেৰত লৈ আহিছিলে তেওঁলোকে এক্সেল আৰু চেচিছৰ ভিতৰত সোমাই পেলাই চেম্বাৰৰ ভিতৰত সোমাই লৈ আহিছিলে। আৰু খুব কঠিন হৈছিলে আমাৰ ডিটেক্ট কৰাৰ কাৰণে, কিন্তু আমাৰ যিটো চ'ৰ্চ আছিলে খুব ভাল ৰিলায়েবল চ'ৰ্চ, আৰু যাৰ কাৰণে আমি এই ক্ষেত্ৰত আজিৰ এই অভিযানটোত সফল হৈছিলোঁ। যেতিয়া আমি তেখেতক ধৰিছিলোঁ আৰু আমাৰ যেতিয়া ড্ৰাগছখিনি ৰিকভাৰী হৈছিলে তেওঁক সোধপোছ কৰিবলৈ থানাত লৈ আহোঁ। থানাত লৈ অহাৰ পিছত তেখেতে আকৌ কৈছিলে যে আমি য'ত ধৰিছিলোঁ সেই অঞ্চলতে তেওঁ প্ৰথমতে গাড়ীৰ পৰা জাপ মাৰি পলাই গৈছিলে আৰু তেতিয়া এটা পেকেট থ্ৰ' কৰিছিলে। আৰু সেই পিছত পুনৰ আমি যিটো পেকেট তেওঁ থ্ৰ' কৰিছিলে সেই থ্ৰ' কৰা পেকেটটো বিচাৰি গৈছিলোঁ। আৰু তাত যাওঁতে আমাৰ আতিকুল হক বুলি কনিষ্টবল এজনৰ আৰ্মছ কাঢ়ি লৈ তেওঁ পলোৱাৰ চেষ্টা কৰিছিলে। আৰু আমি ৰাইট অফ প্ৰাইভেট ডিফেন্সৰ কাৰণে তেওঁক ৱাৰ্ণিং দি 1 ৰাউণ্ড গুলী চলাইছিলোঁ, কিন্তু নৰোৱাত পিছত তেওঁক 2nd ৰাউণ্ড গুলী কৰিব লগা হয় আৰু ভৰিত জখম হয়। এতিয়া তেওঁ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আৰু ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ এই অভিযান চলি থাকিব। এই ক্ষেত্ৰত আমি সঁচাকৈ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু স্পেচিয়েল DG JP সিং আৰু আমাৰ জইণ্ট কমিশ্যনাৰ পাৰ্থসাৰথী মহন্তক তেওঁলোকৰ সহায় প্ৰত্যক্ষভাৱে কৰাৰ কাৰণে আমি তেওঁলোকক কামৰূপ আৰক্ষীয়ে এই অভিযানত ছাকচেছ হৈছোঁ। আৰু তেওঁলোকক আজিৰ এই অভিযানত ছাকচেছৰ সম্পূৰ্ণ কৃতিত্ব আমি তেওঁলোকক দিছোঁ। আৰু ভৱিষ্যতলৈ কামৰূপ আৰক্ষীয়ে এনেদৰে কাম কৰি যাব। তাতে ধৰা হৈছে কাৰণ তেওঁলোক পেছাত ড্ৰাইভাৰ আৰু সেইজনো কাছাৰৰ পৰাই আহিছে আৰু তেওঁলোকে মিজোৰামৰ পৰা কাছাৰ হৈ পেলাই গুৱাহাটীত সোমাইছিলে। এই খবৰটো আমাৰ আছিলে আৰু সেইজনক ইণ্টাৰগেশ্যন কৰি আছোঁ অনুসন্ধানৰ খাতিৰত। আমি যি পাইছোঁ তেখেত পলাবলৈ খোজা যিজন ভেটাৰান তেখেতৰ হ'ল আপোনাৰ বিদ্যুৎ দেৱ এলাইছ বিপ্লৱ। তেওঁ লক্ষীপুৰত ঘৰ কাছাৰ। কনচাইনমেণ্টটো একচুৱেলি তেওঁলোকে মিজোৰাম হৈ সোমাইছিলে, শিলচৰৰ পৰা গুৱাহাটী আহিছিলে। আৰু আমাৰ চ'ৰ্চৰ কমপ্লিট ইনফৰমেশ্যনটো ভাল আছিল কাৰণে আমি এইটো ছাকচেছ হৈছোঁ। 2জন পেডলাৰ ধৰা হ'ল? হা 2জন।